নমস্কাৰ বন্ধুসকল, যিসকল বন্ধু-বান্ধৱীয়ে এছএছচি, এমটিএছ তথা ষ্টাফ চিলেকশ্যন কমিছনৰ অধীনত থকা যিটো মাল্টি-টাস্কিং ষ্টাফৰ চাকৰিৰ বাবে আবেদন কৰিছিল, সেইসকল বন্ধু-বান্ধৱীৰ বাবে এটা সুখবৰ। এছএছচি, এমটিএছ পৰীক্ষাৰ তাৰিখ অফিচিয়েলি ঘোষণা কৰিছে। তাৰ লগতে এডমিট কাৰ্ডো ইণ্টাৰনেটত উপলব্ধি কৰি দিয়া হৈছে। আপোনালোকৰ নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যাতে আপোনাৰ পৰা কোনো এটা গুৰুত্বপূৰ্ণ বিষয় এৰি নাযায়। এতিয়া বেছি সময় পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। তাৰপিছত গুগল চাৰ্চ বাৰত গৈ আপুনি চাৰ্চ কৰিব অনলাইন NER2019/SHC/MTS/ অথবা মোৰ ডিছক্ৰিপশ্যনত পাই যাব লিংকটো, তাতো গৈ চেক কৰিব পাৰিব। তাৰপিছত আপুনি গো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আইডিটো দিব। তাৰপিছত আপোনাৰ জন্ম তাৰিখটো দি পেলাই ক্লিক টু ন' দ্য ষ্টেটাছত ক্লিক কৰি দিব, অথবা অলপ স্ক্ৰল কৰি তলত গৈ পেলাই আপোনাৰ যিটো ৰোল নং আছে সেইটো দিব আৰু নিজৰ জন্ম তাৰিখটো দিব। দি পেলাই ক্লিক টু ন' দ্য ষ্টেটাছত ক্লিক কৰি দিব। আৰু আপোনালোকৰ সন্মুখত আকৌ এনেকুৱা এটা পেজ খোল খাব আৰু ইয়াত স্ক্ৰল ডাউন কৰি তলফালে গৈ পেলাই চাব পাৰিব যে আপোনাৰ এডমিট কাৰ্ডটো শ্ব' হৈ গৈছে। আৰু ইয়াৰ পাছত ৰাইট ছাইডত চাব যে আপোনাৰ ডাউনলোড এডমিট কাৰ্ড বুলি এটা অপশ্যন আছে আৰু তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি অলপ সময় বাট চাব আৰু তাৰ পিছত চাব যে আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এটা নতুন পেজ খোল খাব আৰু তাতে আপোনাৰ এডমিট কাৰ্ডটো শ্ব' হৈ যাব। ইয়াত চাব পাৰিব সম্পূৰ্ণখিনি তথ্য আৰু তাৰ পিছত আপুনি ওপৰত থকা যিটো প্ৰিণ্ট অপশ্যন আছে সেই প্ৰিণ্ট অপশ্যনটোত আপুনি ক্লিক কৰি দিব আৰু লগে লগে এনেকুৱা এটা আকৌ নতুন পেজ খোল খাব। তাৰপিছত আপোনাৰ তলত থকা যিটো PDF বুলি অপশ্যন আছে সেই PDF অপশ্যনটোত আপুনি ক্লিক কৰি দিব আৰু লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা নতুন অপশ্যন খোল খাব। তেতিয়া আপুনি ইয়াত গৈ তলত যিটো ছেভ অপশ্যন আছে তাতে ক্লিক কৰি আপোনাৰ এডমিটটো ডাউনলোড কৰি ৰাখি দিব পাৰে।